हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मैं दिजामणि शर्मा আপোনালোকৰ ওচৰলৈ আজি এটা গাৰু কভাৰ সিলাই কৰা ভিডিঅ' লৈ আহিছো। মই এই গাৰু কভাৰটো মই নিজৰ বাবে সিলাই কৰিছো। এখন বেড কভাৰ পৰা সিলাই কৰিছো, বেড কভাৰ কাটিছিলো আৰু বহুত সিলাই কৰিছিলো। এইটোৰ ভিডিঅ' বনালো। এইটো মই এনেকৈ জুলুম দি বনাইছো আৰু বাকি কেইটা সিম্পল সাইজত সিলাই কৰিছো। এই গাৰু কভাৰটো অতি সহজতেনো কেনেকৈ মই সিলাই কৰিলো সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহলে মোক কমেন্ট কৰি জনাব আৰু কোনোবা যদি চেনেলটোলৈ নতুনকৈ আহিছে মোৰ ভিডিঅ'ত তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই নটিফিকেশনটো অল কৰি থব আৰু তেতিয়া মই নতুনকৈ দিয়া ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশন পাই যাব। এইটো মোৰ ওপৰৰ সাইড, তলৰ সাইডটো এবাৰ দেখাই দিছো। এইটো তলৰ পিনে এনেকুৱা গাঁঠি মাৰি দিবৰ বাবে এইটো লগাইছো। মই কোনো ধৰণৰ চেইন লগোৱা নাই, চেইন লগালে দিগদাৰি হয়, ধুলে কেতিয়াবা চেইনডাল ছিঙি যাব পাৰে, সেইবাবে মই চেইন লগোৱা নাই। মই এনেকৈ লগাও, এইকেইডালে লগাও, এনেকৈ লগাই দিছো। গতিকে অলপ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। কভাৰটোৰ দীঘলটো 20 ইঞ্চি। মোৰ যিটো গাৰু আছে গাৰুটো মই জুখি কিনে লৈছো আৰু বহলটো কিমান ল'ম দেখাই আছো। মই বহলটো আছে 15 ইঞ্চি আৰু হাফ ইঞ্চি, মানে 15.5 ইঞ্চি। সিলাই এড কৰি এইখিনি সিলাইত অকমান মাৰা যাব। এতিয়া মই কাষত থকা জুলুমখিনিৰ কাৰণে কাপোৰ কাটি ল'ম। 3 ইঞ্চিত এনেকৈ কাটি লৈছো। মই কাটি ৰাখিছিলো আগতে আৰু এতিয়া মই গোটেই কেইটা কাপোৰে হেনেকৈ জইন কৰি লৈছো এক লগত আৰু এতিয়া এফালে এনেকৈ মই সিলাই মাৰি যাম। এতিয়া যেনেকৈ ভাঁজ কৰি দেখালো এনেকৈ সিলাই মাৰি যাম। এটা সাইড সিলাই মাৰিম, এটা সাইড নামাৰো। এনেকৈ মই কোচ দি সিলাই যাম। এনেকৈ কোচ কেইটা দি যাম। কুচ দি ৰেডি কৰি ৰখা জুলুমখিনি এতিয়া এটা পাৰ্টৰ ওপৰত মই এফালৰ পৰা লগাই গৈছো। গোটেই সাইডটো মই এনেকৈ লগাই যাম। ইয়াত এটা পাৰ্ট আছে, মই দুটা পাৰ্ট কাটিছিলো একে জোখত।
এটা পাৰ্টৰ ওপৰত এনেকৈ লগাই গৈছোঁ আৰু আনটো পাৰ্ট কেনেকৈ লগাও সেইটো চাই থাকিব। আঘাতে ৰাতিৰ নয়ে ঢৌৱে ঢৌৱে ক'লে উচুপি বুকুতে কুহিমেৰা পাতত লাগি ৰয় জৰি ফুলৰ কলি বৈ বৈ আহি জোনে থুপি থুপি সৰে আঘাতে আঘাতে ৰাতিৰ নয়ে ঢৌৱে ঢৌৱে ক'লে উচুপি বুকুতে নীৰৱে ৰৈ বাহাতে চাম সোণালী পৰলে নিজকে কৈ উভতিম চিনাকি ঘৰলে তোমাক পোৱাৰ বাটত এইটো এটা নেক্সট পাৰ্ট। এইটো পাৰ্টত মই জুলুমখিনি লগাই দিছোঁ। এইটো পাৰ্টত কাপোৰখিনি মই এনেকৈ জুলুম কৰি লগাই দিছোঁ আৰু এই নেক্সট পাৰ্টটোৰ এই চুকটো মই এতিয়া এইটো চুকৰ লগত মিলাই আৰু ইয়াৰ ওপৰেদি মই চিলাইটো মাৰি যাম। আঘাতে আঘাতে ৰাতিৰ নয়ে ঢৌৱে ঢৌৱে ক'লে উচুপি বুকুতে কুহিমেৰা পাতত লাগি ৰয় জৰি ফুলৰ কলি বৈ বৈ আহি জোনে থুপি থুপি সৰে আঘাতে আঘাতে ৰাতিৰ নয়ে ঢৌৱে ঢৌৱে ক'লে উচুপি বুকুতে
ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, মোক কমেণ্ট কৰি জনাই দিব কেনেকুৱা পালে। আৰু যদি ভাল পালে এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই নটিফিকেশ্যনটো অল কৰি থ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।